আপুনি যদি এটা নতুন ইউটিউবাৰ হয় বা আজিয়ে যদি আপোনাৰ চেনেলটো খুলিছে তো এইটো ভিডিঅ' একদম শেষলৈকে চাই থাকিব, কাৰণ এইটো ভিডিঅ'ত মই আপোনালোকক ক'ম যে আপুনি কোনটো ভুল কৰিলে আপোনাৰ ইউটিউব চেনেলটোত কিবা ক্ষতি হ'ব পাৰে, আপুনি কোনটো ভুল নকৰিলে আপোনাৰ চেনেলটো ভাল থাকিব। তো আজি মই সেইটোৰ বিষয়ে সেইবোৰৰ বিষয়ে অলপ কম। তো আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব, শেষলৈকে চাই থাকিলে আপুনি সকলোবোৰ গম পাব আৰু সকলোবোৰ বুজি পাব। তো আজিৰ ভিডিঅ'টো এইটোৱে, আপোনালোকে চাই আছে অল মিক্স ভিডিঅ'। যদি মোৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অল মিক্স ভিডিঅ'। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি দেৰি নকৰি। তো আজি পইণ্ট নাম্বাৰ 1, কাৰণ আপুনি চাব আপোনালোকে নতুন এটা ইউটিউব চেনেল খুলি তাৰ লগে লগে আপুনি ভাবে যে মোৰ ছাবস্ক্ৰাইবাৰ হোৱা নাই, মই বেলেগক ছাবস্ক্ৰাইবাৰ কৰোঁ, কিয় মোক ছাবস্ক্ৰাইবাৰ কৰিব। তো সেনেকৈ ক'লে আপোনাৰ ইউটিউব চেনেলটো কোনো দিনও আর কি ওপৰত উঠিব নোৱাৰিব। তো আপুনি কি কৰিব লাগিব যে আপুনি ছাবস্ক্ৰাইবাৰ নাই, ভিউজ নাই, তো আপুনি ভিডিঅ' বনাই যাওক, আপোনাৰ নিশ্চয় ভিডিঅ'ত ভিউজ বাঢ়িব আৰু আপোনাৰ ছাবস্ক্ৰাইবাৰো বাঢ়িব। তো আজি আৰু এইটো হ'ল প্ৰথম। তো আৰু দ্বিতীয়টো হ'ল পইণ্ট নম্বৰ 2। তো সেইটো হ'ল যে আপুনি বেলেগৰ ভিডিঅ' বা বেলেগ টিকটক ভিডিঅ' বা বেলেগ কিবা কিবি ভিডিঅ' যদি আনি যদি আপুনি ইউটিউবত দিয়ে, তো সেইটো ভিডিঅ' কোনো দিনো যদিও ভাইৰেল হয়, তো সেইটোত আপুনি কি নাপাব জানেনে? কাৰণ মনিটাইজ মানে কি জানে? মনিটাইজ মানে হ'ল মাল। তো সেই মালটোক কোনো দিনেও নাপায়, কাৰণ কি জানেনে? বেলেগৰ ভিডিঅ' আনি যদি আপুনি আপোনাৰ ইউটিউবত দিয়ে, তো আপোনাৰ কপিৰাইট ষ্ট্ৰাইক আহিব। তো কপিৰাইট ষ্ট্ৰাইকটো আপোনাৰ চেনেলটোৰ কিবা ক্ষতি কৰিব পাৰে। তো আপুনি বেলেগৰ ভিডিঅ' নিদিব, কাৰণ আজি তামান গৰম দিছে, তো সেইকাৰণে অলপ কষ্ট হৈ আছে ভিডিঅ' বনাবলৈ। তো বনাই আছোঁ। আৰু যদি কোনো দিনো আপুনি বেলেগৰ ভিডিঅ' এডিটিং কৰি বা কিবা কিবি কৰি আপোনাৰ চেনেলত নিদিব, কাৰণ সেইটোত ক্ষতি হ'ব পাৰে। আৰু আপুনি কেনেকৈ ভিডিঅ' দিব জানেনে? যেনেকৈ মই ভিডিঅ' বনাই আছোঁ, যে আপোনাৰ লগত মই কথা কৈ আছোঁ, বা আপুনিও বেলেগৰ লগত এনেকৈ কথা কওক, তেনেহ'লে আপোনাৰ চেনেলটোৰ কোনো ক্ষতি নহয় আৰু আপোনাৰ কোনো টেনশ্যনো নাথাকে যে কপিৰাইট ষ্ট্ৰাইক আহিব আৰু কপিৰাইট ষ্ট্ৰাইক নাহিব। তো সেইটো কপিৰাইট ষ্ট্ৰাইক নাহে। মই যেনেকৈ ভিডিঅ' বনাইছোঁ এনেকৈ বনালে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক নাহে, মই একদম গেৰাণ্টি দিব পাৰোঁ। আৰু আপুনি কপিৰাইট ষ্ট্ৰাইক অহাৰ মানে কি? কপিৰাইট ষ্ট্ৰাইক মানে কোনো গানো যদি আপুনি ইউজ কৰে ভিডিঅ'টোত, তো সেইটো গানৰ পৰাও কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে। যদি আপুনি ধৰক গান ইউজ কৰিব, তো আপুনি ন' কপি ৰাইট চং বুলি মাৰি দিব ইউটিউবত, তো তাত বহুত ধৰণৰ চং দেখিবলৈ পাব। তো সেইবিলাক চং ইউজ কৰক আপোনাৰ ভিডিঅ'ৰ ৰিলেটেড লগত, তো আপোনাৰো কপিৰাইট ষ্ট্ৰাইক নাহে, কাৰণ সেইবোৰ কপিৰাইট ষ্ট্ৰাইক নোহোৱা চং হয়। তো সেইবোৰত কোনো গান নাই, কাৰণ খালি মিউজিক। তো সেইটো ইউজ কৰিব পাৰে, সেইটো ইউজ কৰিলে আপোনাৰ একো নহয়। তো এইবোৰ ভুল আপুনি নকৰিব। এইবোৰ ভুল যদি কৰে, তো আপুনি কেতিয়াও ভিডিঅ' বনাই আগবাঢ়িব নোৱাৰিব, আৰু ভিডিঅ' বনাই আপোনাৰ ভাল নালাগিব। তো ময়ো চাওক, ময়ো একদম জিৰ'ৰ পৰা কিমান ছাবস্ক্ৰাইবাৰ হ'ল এইখিনিয়ে, কাৰণ মই একদম নতুনে, ময়ো বহুত ধৰণৰ ইউটিউব চেনেলৰ ভিডিঅ' চাইছোঁ। তো মই সেইবোৰৰ পৰা অলপ শিকিছোঁ। তো মই সেইবোৰৰ কাৰণে অলপ ক'ব পাৰোঁ। তো আপুনিও ক'ব পাৰিব। তো আপুনিও সেনেকুৱা ভিডিঅ' মই যেনেকৈ ভিডিঅ' বনাওঁ, তো আপুনিও যদি সেনেকৈ ফেচ টু ফেচ আপুনি যদি বেলেগৰ লগত কথা কয়, তো আপোনাৰ কোনো দিনৰ কপিৰাইট ষ্ট্ৰাইক নাহে বা আপোনাৰ চেনেলটো কোনো ক্ষতি নহয়। কাৰণ আৰু এটা যে আপুনি যদি ভাবে মই চেনেল খুলিছোঁ, মই কি ভিডিঅ' দিম, কি ধৰক আপুনি কিবা লেপটপ বা মোবাইলৰ যদি স্ক্ৰীন ভিডিঅ'বোৰ আপুনি যদি আপলোড কৰি থাকে ইউটিউবত, তো সেইটোৰ কোনো গেৰাণ্টি নাই। কাৰণ কেইদিনমান আগত এটা চেনেল কি হৈছে জানেনে? 3 মিলিয়ন ছাবস্ক্ৰাইবাৰ, 3.3 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছিল। তো সেইটো চেনেল উৰি গৈছে। তো এনেকুৱাটো হ'ব পাৰে। তো আপুনি নিজে কথা কওক, নিজে অলপ দেখাই দিয়ক, তো আপোনাৰ চেনেলটো ভাল থাকিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু মই এনেকুৱা ভিডিঅ' দিবলৈ সক্ষম হ'ম, বা আপোনালোকে মোৰ ভিডিঅ'টো একদম পোনপ্ৰথমতে পাই থাকিব। তো আজিৰ ভিডিঅ'টো এইখিনি। বাই বাই, লাভ ইউ অল ফ্ৰেণ্ডছ।